ভাল লগা সময়বোৰ তুমি হয়তো উপলব্ধি কৰিব পাৰিছা। মই সৌ দিনটোৰ কথাকে কৈছোঁ। তোমাৰ লগত যে প্ৰথম কথা পাতিছিলোঁ, কিমান আৱেগ অনুভূতিৰে দিনবোৰ পাৰ হৈছিল ন? কিমান যে মধুৰ ৰসাল ভৰা কথা, কিমান মৰম ভাল পোৱাৰ আদান প্ৰদান হৈছিল। শুনা, মোৰ আজিও সেই তোমাৰ লগত ভিডিঅ' কল কৰা কথাবোৰ ভাবি এতিয়াও ভাল লাগে জানানে? আৰু যে এদিন তুমি মই ভালেখিনি সময় অকল ষ্টিকাৰ মেছেজেৰে কথা পাতিছিলোঁ, মনত আছেনে তোমাৰ? কিমান যে মধুৰ দিন আছিল সেইবোৰ। আজিও সেইবোৰ ভাবি ভাল লাগে জানা। বহুত দিন হ'ল তোমাক নেদেখা। যাম বুলি যাব পৰা নাই জানানে তুমি? মোৰ মন মালিনীৰ ৰাজ্য লখিমপুৰলৈ। সেই লখিমপুৰ, তুমি মোক বহুখিনি দিলা। চিৰদিনৰ বাবে তোমাৰ ওচৰত চিৰকৃতজ্ঞ হ'লোঁ। শুনাও তুমি, আমি দিনৰ দিনটো ভাল পাওঁ বুলি থাকোঁ। সঁচাই জানো প্ৰেমৰ মিলন হ'বনে তোমাৰ মোৰ? মোৰ কিন্তু ক'ব লগা এটাই কথা, তোমাৰ বাবে সমস্ত জগত এফালে আৰু আনফালে তুমি, মই আৰু আমাৰ ভাল পোৱা। তোমাৰ বাৰু মনত পৰেনে তোমাৰ লগত যে পাৰ কৰিছিলোঁ সেই বকুল গছৰ তলত বহি গোটেই দিনটো? কিমান মৰম ভাল পোৱা বৈ গৈছিল সিদিনা, ক'বলৈ লাজে লাগে পাই। তুমি জানানে, তোমাৰ যে চকুৰ সেই ডাঠ কাজলে মোৰ বুকুখনি সঁচাই জোৰ পেলাই দিয়ে। বাকী আৰু কিমান কম তোমাৰ মোৰ প্ৰেমৰ কাহিনী। এই প্ৰেম কাহিনী ক'বলৈ গ'লে এইখন এতিয়া শব্দৰ নদী হ'ব জানানে। মোৰ এটাই অনুৰোধ, তুমি মই যাতে উৰেটো জীৱন মৰম ভাল পোৱাৰ এনাজৰীৰে বান্ধোনত থাকোঁ। ইতি মোৰ মন মালিনী।